নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? আজি আকৌ গৰু বিহু, সেইকাৰণে এখন চালনীত এনেদৰে কলপাতখন থলোঁ। তাৰ পাছত প্ৰয়োজনীয় পাচলিখিনি ইয়াতে থলোঁ। তাৰ পাছত এক চুট কাটি ৰেডি কৰি দিলোঁ আৰু এইফালে গৰুকেইজনীক বান্ধি থোৱা হৈছে আৰু এইফালে দেউতাই আকৌ ধুনীয়াকৈ গৰুকেইজনীক গা ধুৱাইছে। যিহেতু গৰুক নোৱাবৰ কাৰণে মাহ হালধিৰ প্ৰয়োজন, সেইকাৰণে মই মাহখিনিও পিচি ল'লোঁ। আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পিছে গাত বিহু নিশ্চয় লাগিছে নহয় জানো? তাৰ পাছত গৰু চাট বনোৱা হ'ল আৰু সেই গৰু চাটডালত এনেদৰে বস্তুখিনি অৰ্থাৎ পাচলিখিনি এবিধৰ পাছত এবিধ কৰি ভৰোৱা হ'ল আৰু এইডালক কোৱা হয় গৰু চাট। সকলো বস্তু পৰিপাটিকৈ ধুনীয়াকৈ মই ইয়াতে সজালোঁ আৰু এয়া গৰুক নোৱাইছোঁ, অৰ্থাৎ গৰুক মাহ হালধি সানিছোঁ। আৰু এয়া হৈছে দীঘলতি মাখিলতি আৰু গৰুৰ চাট। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ বৰ গৰু। সেই বুলি কৈ ইহঁতক দীঘলতি মাখিলতিৰে কোবাই কোবাই খেদি দিলোঁ। আৰু এয়া হৈছে বৰা চাউল। ৰাতি পিঠা ভাজিবৰ কাৰণে পিঠাগুড়িখিনি খুন্দি থওঁ বুলি ভাবিলোঁ। আৰু এয়া হৈছে মৰাপাটৰ পঘা, গৰু বান্ধিবৰ কাৰণে নোৱাই থোৱা হৈছে। আজিৰ দিনটোত কিন্তু বহুত নিয়ম নীতি আছে নহয়নে বাৰু? এইফালে সকলোৰে পদূলিয়ে জাক গোটাইছে আৰু মই আকৌ ৰাতি নাহৰ পাত আনিবলৈ গ'লোঁ। তেনেকুৱাতে গৰুখিনি আহিলে আৰু এয়া হৈছে মাছৰ পানী, অৰ্থাৎ পুঠি মাছৰ পানী আৰু এয়া গুড় আৰু পিঠাগুড়িৰে ধুনীয়াকৈ সানি থোৱা হৈছে। তাৰ পাছত পুঠি মাছৰ পানীৰে গৰুক ভৰি ধোৱা হ'ল। সানি থোৱা পিঠাগুড়িখিনি ধুনীয়াকৈ গৰু এজনীৰ পিছত এজনীক খুৱাই দিলোঁ। তাৰ পাছত পিঠা ভাজিবলৈ আৰম্ভ কৰিলোঁ। পিঠা ভাজোঁতে ৰাতি হ'লগৈ। তাৰ পাছত নাহৰ পাতত মই মন্ত্ৰ লিখিলোঁ আৰু শুবলৈ ল'লোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম।